কি কৰিম আজি গম পাইছে আৰু চাই থকা ঘণ্টালৈকে কেনেকৈ কাটে কেনেকৈ কি কৰি চব দেখাই আছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল HGD প্ৰস্তুতিলৈ। আজি দেখা পাইছে এই মোৰ চুলি কেনেকুৱা হৈ আছে এতিয়া। আজি চাওঁ ক'ত আছোঁ এতিয়া। এই জংঘলৰ মাজতে এখন ধাননি পথাৰ আছে, ইয়াত আজি দেখিছে আৰু কি কৰিম আজি গম পাইছে আৰু চাই থকা ঘণ্টালৈকে কেনেকৈ কাটে কেনেকৈ কি কৰে চব দেখাই আছোঁ। চাওক আমাৰ বুঢ়ী আই পুৰা কাটি আছে দেই। এয়া নাৰী শক্তি চাওঁ, কমেণ্টত জনাব পাৰিছে নে নাই। এইবোৰ চাওক ধানৰ মুঠি, যেতিয়া এইবোৰ এটা ডাঙৰ এটা হেৰি কৰিব মানে একথোপ কৰিব তেতিয়া কি হ'ব, ডাৱৰী হ'ব। এই চাই থাকক, এইবাৰ ধান পুৰা হৈছে দেই ভাল। এইফালে বেছি নাই আৰু এইফালেও বেছি নাই, এইখিনি আছে মাজত। আজি এইখিনি শেষ। এতিয়া চাওক কেনেকৈ কাটে দেখাই আছোঁ। প্ৰথমতে এইটো মুঠিটো ল'ব লাগে, তলৰ পৰা আহি ওপৰত ইমান মানত কাটিব লাগে হ'ল। আৰু এনেকৈ এটা ল'ব লাগে আৰু ইয়াত চুপুৰি কৰি আনি ওপৰত এনেকৈ কাট এটা দিব লাগে। বেলেগ একো নাই আৰু এনে সহজে। প্ৰথমতে অকণমান টান লাগিব, তাৰপিছত পিছত হৈ যাব লাহে লাহে। এনেকৈ আনি পেলাই পিছত কাটি দিলে হৈ গ'ল। এয়া আৰু মুঠি বান্ধটো অকণমান দিগদাৰী আছে দেই, মুঠি বান্ধটো অকণমান টেকনিকেল আছে, এইখিনি মানে দেখাই দি আছোঁ। এবাৰতে কাটিব লাগিব, এবাৰতে কাটিলে মানে মুঠিটো বান্ধ ভাল হৈ যায়। হ'ব তেতিয়া ইয়াৰে দুডাল লম্বা লম্বা চাই এই এনেকুৱা লম্বা লম্বা হাড়ৰ খেৰা আনি পেলাই এই খেৰাই দিয়ে বান্ধি দিলে থাকি যাব। এই এনেকুৱাকৈ সমানকৈ দুডাল ল'ব যাতে ডাঠ হয়, এনেকুৱাকৈ বান্ধি দিব। তাৰপিছত এনেকুৱা সমান কৰি দিব যাতে খুব লাগে বান্ধটো খাই ভালকৈ। তাৰপিছত এনেকৈ বান দুপাক দি মাজেদি এনেকৈ ফালি দি ইয়াত সোমাই দিলে হ'ল। ইয়াত সোমাই দিলে থাকি গ'ল, এই বানটো হৈ গ'ল। চব খবৰ ধান থিয়া হৈ আছে আৰু এইবোৰ বাগৰি আছে। এইবোৰ কোনো বতাহত বাগৰা নাই দেই, এইবোৰ এডাল চৰি লৈ পেলাই বাগৰি দিয়া হয় যাতে কাটিবলৈ সুবিধা হয়। ইয়াৰ পৰা এনেকৈ বাচি লৈ পেলাই কাটা হয়। এতিয়া চাওক গোটেই ধান কটা শেষ, এতিয়া খালী পথাৰ। এতিয়া ডাৱৰীয়াবোৰ আনিছোঁ এয়া ঠেলাত, ডাৱৰীয়াবোৰ চাওক সম্পূৰ্ণ ধান কটা হ'ল। এতিয়া আমি ডাৱৰীবোৰ ঠেলাত আনিলোঁ। চাওক ডাৱৰী, কৈছিলে ন এটা এটা মুঠি বান লাগি ডাৱৰী হয়। এয়া হ'ল ডাৱৰী। এই কান্ধত ভাৰ বান্ধি আনিছে, এয়া চাওক। ধাননি পথাৰ পূৰা খালী। এতিয়া গোটেইবোৰ ধান অনা হ'ল। তাৰপিছত আমি এতিয়া ঘৰলৈ প্ৰস্থান কৰোঁ। তাৰপিছত এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো টিপি দিব নাপাহৰিব।